আরামত বাস গাইজ চাব পাৰিছে ৱাশ্বিং চেণ্টাৰৰ বাটাৰফ্লাই লিফ্ট কিমান ডাঙৰ আৰু কিমান হেভি কিমানজন মানুহে লোডিং কৰি আছে চাব পাৰিছে ট্ৰান্সপৰ্টত আহিছে এটা দুটা নহয় চাৰিটা লিফ্ট একেলগতে আহিছে ডাঙৰ ট্ৰাক লগাইছে ট্ৰাকত লোড হৈছে চাওক সৰু গাড়ী নহয় ট্ৰাক লোড কৰি আছে চাওক নাকা লগাই দিয়ক হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট আজি আহিছোঁ ট্ৰান্সপৰ্টত বিআৰএল ট্ৰান্সপৰ্ট একদম ভাৰিয়েশ্যন নিচিনা আহি গ'ল চাওক কিমানকেইটা লিফ্ট এইটো চাব পাৰিছে টিআৰপি ৱাশ্বিং টিআৰপি বাটাৰফ্লাই এইটো এটা লিফ্ট তাৰপিছত চাব পাৰিছে এইটো এটা এয়াৰ কম্প্ৰেছাৰ কিমান মাল আহিছে চাওক গাইজ আনবিলিভেবল মানে ভাবিব নোৱাৰিব আপোনালোকে চাওক কিমান ষ্টক আহিছে এই চাওক আৰু এটা কম্প্ৰেছাৰ এইটো চাওক অইল টেংক এইটো অইল টেংক মই দেখাই শেষ কৰিব নোৱাৰোঁ আহক আৰু এইফালে দেখাইছোঁ আহক ইয়াতে চাব পৰা এইটো এটা টিআৰপি বাটাৰফ্লাই লিফ্ট আৰু চাওক গাইজ মেচিন আজি দেখাই শেষ কৰিব নোৱাৰিম চাওক গাইজ সঁচাই এই চাওক এইটো এটা আপোনাৰ হাইড্ৰলিক পাৱাৰ পেক এইটো এটা পাৱাৰ পেক একদম ধুনীয়াকৈ উডেন বক্সত আহে যাতে কোনো স্ক্ৰেচ বা আপোনাৰ কোনো দাগি চাগি নহয় ধুনীয়াকৈ পেকিঙত উডেন বক্সত আহে এইটো এটা চাব পাৰিছে চাৰিটাকৈ লিফ্ট আহিছে একেলগতে চাৰিটাকৈ লিফ্ট আহিছে চাইছে আপোনালোকে গাইজ কিমান ষ্টক চাৰিটাই আজি ডেলিভাৰী দিম ইমাৰ্জেঞ্চি লগা আছে আৰু এটা চাব পাৰিছে এইফালে এয়াৰ কম্প্ৰেছাৰ এইটো এটা চাওক আৰু এটা এয়াৰ কম্প্ৰেছাৰ গাইজ ভাবিব নোৱাৰিব আপোনালোকে ইমান ষ্টক আহিছে আমাৰ আৰু চাব কি আহিছে টপোষ্ট লিফ্ট ভেকুৱাম ক্লিনাৰ চাব গাইজ আহক আপোনালোকক দেখাওঁ এইবিলাক চাব পাৰিছে টপোষ্ট লিফ্ট ভেকুৱাম ক্লিনাৰ কাৰ ৱাশ্বাৰ একদম বহুত মাল আহিছে গাইজ চাওক আপোনালোকৰ যদি লগা আছে অতি সোনকালে যোগাযোগ কৰি একদম বিনা টেনশ্যনত পাই যাব বহুত কেইটা মাল আহিছে ডাঙৰ ট্ৰাক লগাইছো ট্ৰাকত লোড হৈছে চাওক সৰু গাড়ী নহয় ট্ৰাক লোড কৰি আছে চাওক নাকা লগাই দিয়ক চাওক গাইজ 4 কিলোৰ সহায়ত এনেকৈ লোডিং কৰি আছোঁ কিমান কষ্টকৰ হৈছে চাওক বহুত ডাঙৰ হয় ৱাশ্বিং চেণ্টাৰৰ 15 ফুট দীঘল বাটাৰফ্লাই লিফ্ট হয় এইবিলাক চাওক কিমান কষ্টকৰ আৰু বহুত হেভি হয় বহুতে ফুল্লি হেভি আৰু বহুতে গধুৰ হয় মেচিনবিলাক কিমানকেইটা মাল লোডিং হৈ আছে চাৰিটা ছেটআপ চাৰিটা জেগাত যাব
এক্সপেক্ট কোম্পানীত কিমান কেইটা মেচিনাৰী আৰু আপোনাৰ টিআৰপি বাটাৰফ্লাই লিফ্ট আহিছে, এয়াৰ কম্প্ৰেছৰ আহিছে, কমপ্লিট ছেটআপ 4টা ছেটআপ আহিছে, 4টা জায়গাত যাব। দৰং ডিস্ট্ৰিক্ট খাৰুপেটি এটা যাব, কোপাটি এটা যাব নগাঁও আৰু এটা যাব নাগালেণ্ড ডিমাপুৰ। 4টা ছেটআপ 4টা জায়গাত যাব। আজি কমপ্লিট ট্ৰাক এটা লোডিং হৈ গ'ল। এতিয়া আমি ডেলিভাৰীলৈ ওলাই আছো চাওক। আৰু ক'ত ডেলিভাৰীটো কি কৰোঁ আপোনালোকৰ লগত লাগি থাকক, গোটেইখিনি চাব পাৰিব। কমপ্লিট লোডিং হৈ গ'ল গাড়ীটো। এতিয়া আমি ডেলিভাৰীলৈ ওলাইছোঁ আৰু ক'ত ডেলিভাৰীটো কেনেকৈ ডেলিভাৰীটো আপোনালোকে ভিডিঅ'ৰ সহায়ত লাগি থাকি চাই থাকক। ধন্যবাদ।